আজি ফোন কৰি মোৰ ইয়ালৈ মাতিলা যে? এই তোমাৰ লগত এটা জৰুৰী কথা আছে। ফোনত ক'লে ভাবিলো লগ ধৰি কথাখিনি পাতো। কি কথা? মোৰ দেউতা তোমালোকৰ ঘৰলৈ যাওঁতে কিবা বিশেষ কথা আলোচনা হৈছিল নেকি? তোমাৰ দেউতাক মোৰ মা দেউতাই মাতিছিলে আমাৰ বিয়াৰ কথা পাতিবলৈ। তো তাত যি আলোচনা হৈছে আমাৰ বিয়াৰ কথা আলোচনা হৈছে। এই নহয় মানে তুমি কথাটো বুজা নাই। দেউতা তোমালোকৰ ঘৰৰ পৰা অহাৰ দিন ধৰি অকলে অকলে মনটো মাৰি বহি থাকে। আৰু তেওঁকতো মই ৰুমত অকলে কন্দাও দেখিছো নিবি। পাপৰি, তুমি বৰ আগবঢ়িহে। নিজৰ ছোৱালীজনী গোটেই জীৱনটো বেলেগ এঘৰলৈ বিয়া দিব, হেৰা তাত কোনজন দেউতাকে বিহু নাচি থাকিব? ধেমালি নকৰিবা নিবি। তুমি আচলতে কথাটো বুজা নাই। মই মোৰ দেউতাক ভালকৈ জানো। তেওঁ ইমান দুৰ্বল নহয় যে মোৰ বিয়াৰ দিন ঠিক হৈছে বুলি তেওঁ দুখ কৰিছে বা মোক বিদায় দিব লাগিব বুলি তেওঁ কান্দিছে। পাপৰি, তেওঁ হয়তো মোৰ ডাঙৰ দাদাৰ কথা চিন্তা কৰিলে দুখ কৰিছে। মোৰ এনেকুৱা লাগিছে যে তেওঁ এদিন হঠাতে ঘূৰি আহিব, সকলো ভুলৰ কথা পাহৰি ঘূৰি আহিব হঠাতে। বাদ দিয়া, এইবোৰ কথা বাদ দিয়া। চোৱা, আমাৰ বিয়ালৈ আছে আৰু 10 দিন, গতিকে কইনা সাজিবলৈ ৰেডি হোৱা। বিয়া বিয়া বুলি ক'লে মোৰ এনেকুৱা লাগে যেন গোটেই হিয়াখন ফুলেৰে আৱৰি। কি বিচাৰিছা নিবি? বস্তু এটা হেৰা কি হেৰালে? তুমিও যে আৰু পাই গলো ৰাতিপুৱাৰ পৰা এই হাঁহিখনকে মই বিচাৰিছো।